2023 বৰ্ষৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি উৰুকা সকলোৰে ঘৰত চাগে উৰুকাৰ যুঁজা চলি আছে আৰু এইবাৰ ভোগালী বিহুটো মই অনবাৰৰ দৰেকে সকলোৰে দৰে পিঠা পনা অলপ বনাইছোঁ। মই কি বনাইছোঁ মানে আপোনালোকৰ ওচৰত দেখাব বিচাৰিছোঁ। আচলতে মা বনাইছে আৰু মানে মই কি পিঠা বনাইছোঁ ইমানো বনোৱা নাই, যিখিনি বনাইছোঁ আপোনালোকৰ ওচৰত দেখাওঁ। প্ৰথমতে আমাৰ এইটো হ'ল তিল পিঠা আৰু তিল পিঠাৰ লগতে এইটো আছে নাৰিকলৰ পিঠা আৰু আপোনাৰ গুড়াল লাড়ু, যিহেতু আমাৰ ভোগালী বিহুত গুড়াল লাড়ুটো বহুতে স্পেচিয়েল হয়, সেইটো কাৰণে গুড়াল লাড়ু আৰু লগতে নাৰিকলৰ লাড়ু আৰু আপোনাৰ তিলৰ লাড়ু আৰু লগতে আমি এবাৰ নিমকিও বনাইছিলোঁ ঘৰতে আৰু ইফালে আপোনাৰ তেল পিঠা, এইটো সকলোৱে খাবও ভাল পায়, বহুত ধুনীয়া হয় আৰু লগতে নাৰিকলৰ চিৰা, এইটো নাৰিকলৰ চিৰা বহুত ধুনীয়া হয়। নাৰিকলৰ চিৰাটো এইবাৰ বহুত ধুনীয়াকৈ বনাইছোঁ, বহুত ধুনীয়া হয় আৰু বাকী বেলেগ একো বনোৱা নাই। এতিয়া উৰুকা বুলি কিনে আৰু আজি উৰুকাৰ কাৰণে যুঁজা চলাই আছোঁ বহুত ধুনীয়াকৈ। আৰু লগতে কিন্তু চুঙা পিঠাও বনাইছোঁ দেই। চুঙা পিঠাটো মই আপোনালোকক ধুনীয়াকৈ কাটি কিনে দেখাই দিছোঁ। ধুনীয়াকৈ চুঙা পিঠাও বনাইছোঁ। গুড়াৰ চুঙা পিঠাটো বনাইছোঁ দেই। আমি চাউলৰ চুঙা পিঠাটো বনোৱা নহ'ল, গুড়াৰটোৱে বনালোঁ। আৰু তো সকলোৱে আহিব আমাৰ ঘৰলৈ বিহু খাবলৈ। আপোনালোকক সকলোকে মই বিহুৰ আকৌ এবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।